हेलो बंधु बान्धवीসকল মই নাৰায়ণে পুনৰবাৰ মোৰ আন এটি নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আপোনালোকক। যিহেতু পুৱাই আজি এই ভিডিঅ'টো আৰম্ভ কৰিবলগীয়া হ'ল, যিহেতু আজি 5 জুন তাৰিখ। এই 5 জুন তাৰিখটি বিশ্ব পৰিৱেশ দিৱস হিচাপে সকলোৱে পালন কৰে। এই 5 জুন তাৰিখত আজি সকলোৱে এটি গছ পুলি ৰোপণ কৰিব লাগে। যিহেতু আজি এই পৰিস্থিতি এনেকুৱা হৈ গৈছে, বৰ্তমান আজিকালি সকলোৱে যিহেতু কাঠ কাটিব পৰা মেচিন, এই মেচিনটো লৈ য'তে ত'তে যধে মধে সৰু ডাঙৰ গছ নোচোৱাকৈ কাটি গোটেই তহিলং কৰি পেলাইছে। যিহেতু ৰ'দৰ তাপমাত্ৰাই প্ৰতিদিনে, সেয়েহে আমি সকলোৱে এটি গছ পুলি ৰুই সকলোৱে নিজৰ পৰিৱেশসমূহ ধুনীয়াভাৱে সুন্দৰ কৰিবলৈ চেষ্টা কৰিব লাগে। পৰিৱেশসমূহ ধুনীয়াকৈ সুন্দৰ হয়, যাতে গছ গছনিৰ তলত সকলো গৰু গাই ছাগলী মানুহ সকলোৱে জিৰাব পাৰে। যিহেতু গছ গছনি নাইকিয়াৰ ফলত আজিকালি যিহেতু কোনোবা এডোখৰ জেগাত জিৰাওঁ বুলি ক'বলৈও ছায়া অকণ পাবলৈ নাইকিয়া হৈছে। সেয়েহে ব'লকচোন আজি এই দিনটোত আমি সকলোৱে এটি গছ পুলি ৰোপণ কৰোঁ। সেয়েহে ব'লক যিহেতু আজি আৰম্ভ কৰোঁ। তেতিয়া আমি যাম গছ পুলি আনিবলৈ। গছ পুলি যিহেতু য'ত ত'ত গছ পুলিসমূহ অনাদৰ হৈ আছে, য'তে ত'তে পৰি আছে জংঘলৰ মাজত। সেয়েহে আমি গছ পুলি এটা ভাল নিৰ্দিষ্ট জেগাত গছ পুলিটো আনি পিনে ৰুবলৈ চেষ্টা কৰিম। যিহেতু ভাল জেগাত ৰুব লাগিব, ডিচিপ্লিন লগাই। যিহেতু জংঘলে মংগলে য'তে পৰি আছে, সেয়েহে এতিয়া আমি গছ পুলি আনোগৈ। ব'ল এতিয়া আমি যাম। সেয়া আমাৰ সৰু মুনু আহিলে, সেয়া দেহা, তেওঁলোকেও এটা গছ পুলি ৰুব। ইয়াতে আমি এতিয়া গছ পুলি চাব লাগিব। এতিয়া য'তে ত'তে জংঘল মংঘল হৈ আছে, আমি গছ পুলি এইটো এটা গছ পুলি, এইটো হ'ল আচফল পুলি। যিহেতু ইয়াৰো ছায়া যথেষ্ট ধুনীয়া ছায়া দিয়ে। হ'ব, ইয়াকে উঠোৱাচোন। আমি এইটো উঠাই মেলি আমাৰ দেখাই উঠাই আছে গছ পুলিটো। উঠাই ধুনীয়াকৈ আমি লৈ যাম। উঠালে এতিয়া আমি এটা নিৰ্দিষ্ট ভাল জেগাত ৰুবগৈ লাগিব। ব'লা আমি আগফালে লৈ যাওঁ, যিহেতু পদূলি মুখত ৰুম, তাত ধুনীয়া ছায়া হ'ব। সেয়া ধুনীয়াকৈ আমাৰ ইয়াৰ ভাইটিও আহিছে পিছে সিটো একো বুজিয়ে নাপায় ন, সেয়েহে তাকো এটা দিয়াব লাগিব ৰুবলৈ। আৰু আমি অলপ গোবৰ লৈ লৈছোঁ ইয়াৰ পলিথিনত। এইটো গোবৰ সাৰ অলপ দি দিম আমি। আৰু এইটো হ'ল আমাৰ ৰাস্তা কিনাৰতে আমি কিনাৰটো ইমানো কিনাৰত নৰোঁ, অলপ ভিতৰত ৰুম। যিহেতু বাউণ্ডাৰীৰ ভিতৰত ৰুম, যাতে ছায়াটো আমি ল'ব পাৰোঁ সকলোৱে। এডোখৰতে খানা ধুনীয়াকৈ গাঁতটা কৰা, গাঁতটো খান্দি আমি এডোখৰতে ৰুম। এয়া আমি গোবৰ লৈ আহিছোঁ, গোবৰ আৰু মাটি মিক্স কৰি লৈ আহিছোঁ। তাত লগাওঁ আমি, লগাই ধুনীয়াকৈ আমি আজি ৰুম। আৰু আপোনালোকক ক'বলৈ পাই সুখী হৈছোঁ, যোৱা বছৰ আমি 5 জুন তাৰিখত যিহেতু বিশ্ব পৰিৱেশ দিৱস দিনটিত আমি আমাৰ 3জনে এটি কৃষ্ণচূড়াৰ পুলি ৰুইছিলোঁ। সেই পুলিসমূহ আজি ডাঙৰ কিমান হ'ল আপোনালোকক দেখাবলৈ গৈ আছোঁ। ব'লকচোন, যোৱা বছৰ ৰোৱা পুলি ধুনীয়া ডাঙৰ হৈছে আৰু চেহেৰাও ধুনীয়া হৈছে তেওঁলোকৰ। আমি সকলোৱে এতিয়া আপোনালোকক দেখাম। ব'লকচোন, এয়া যোৱা বছৰ আমি ৰুইছিলোঁ এই পুলি, এইটো চাওক কৃষ্ণচূড়া পুলি। কি ধুনীয়া সুন্দৰ ডাঙৰকৈ লহপহকৈ বাঢ়ি আহিছে। আৰু এইটো এটা দেখিছে নহয়, এইটো এটা সুন্দৰ কৃষ্ণচূড়া, যেতিয়া ফুলে চাবলৈ কি সুন্দৰ লাগে। আৰু এয়া এইফালে এটা ধুনীয়াকৈ, যিহেতু ছাগলীয়ে খাব বিচাৰে আমি বেৰা দি ৰাখিছিলোঁ, কিন্তু এতিয়া বেৰাসমূহ ভাগি দিয়া হৈছে, যিহেতু ডাঙৰ হৈছে। এয়া ধুনীয়া 3টা কৃষ্ণচূড়া পুলি। আৰু এতিয়া আমাৰ দেহাই ৰুব গছ পুলি। অকণমান দৰকাৰ সানিলে ভাল আছিলে, সাৰ অলপ দি দিয়া ধুনীয়াকৈ। মাটি চপাই দিয়া ধুনীয়াকৈ। এতিয়া আমাৰ দেহা ৰুই হৈ গ'ল, আমি এইখিনি বেৰা দিম খন্তেক পিছত। এতিয়া বৰ্তমান আমি যাওঁ আৰু পুলি চাবলৈ, ভাল পুলি ৰুম। আজিৰ দিনটোত কিমান পাৰোঁ আমি ৰুম, 2, 3, 4 যিমান পাৰোঁ।